যিসকল জেনেৰেল কাষ্টৰ লোকে চিঞৰি থাকে যে ৰিজাৰ্ভেশ্যন চিষ্টেমটো ST SCৰ যিটো ৰিজাৰ্ভেশ্যন চিষ্টেম সেই চিষ্টেমটো উঠাই দিব লাগে বা এই ৰিজাৰ্ভেশ্যন চিষ্টেম বা সংৰক্ষণ ব্যৱস্থাই আমাৰ সমাজখনক বিভাজিত কৰিছে বা মেধা ছাত্ৰ ছাত্ৰীসকল বাদ পৰি গৈছে এনেকুৱা ধৰণৰ কথা কৈ যিসকলে চিঞৰি থাকে তেওঁলোকক কৈছো আপোনালোকৰ এই যুক্তিসমূহৰ আচলতে কোনো অৰ্থ নাই আপোনালোকে প্ৰথমতে জাতি ব্যৱস্থা নিশেষ কৰাৰ কথা চিন্তা কৰক আপোনালোকে পাৰিবনে জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীসকলক সুধিছো বা জেনেৰেল কাষ্টৰ লোকসকলক সুধিছো আপোনালোকে পাৰিবনে ST SCৰ ছোৱালী এজনীক বিয়া পাতিবলৈ বা ST SCৰ ল'ৰালৈ আপোনাৰ ছোৱালীক বিয়া দিবলৈ আপোনালোকে পাৰিবনে কোনোবাই ভাল পায় পলাই বিয়া পাতিছে সেইটো বেলেগ কথা কিন্তু পলাই বিয়া পতাৰ আগলৈকে আপোনালোকে কিন্তু কেতিয়াও সাপোৰ্ট নকৰে কিয় আপোনালোকৰ পৰাটো কোনো জাতি ব্যৱস্থাৰ সম্পৰ্কত প্ৰশ্ন তোলা দেখা নাযায় আৰু নুতুলাৰ প্ৰধান কাৰণটোৱে হৈছে জাতি ব্যৱস্থাৰ জৰিয়তে আপোনালোকে পাই অহা সুবিধাসমূহ জাতিৰ ভিত্তিত নিজে ভোগ কৰি অহা হা সুবিধাসমূহ শুদ্ধ আৰু সেই জাতিৰ ভিত্তিতে দুৰ্বল শ্ৰেণীৰ লোকসকলক প্ৰদান কৰা হা সুবিধাসমূহ অশুদ্ধ এয়া ভণ্ডামিৰ এটা চূড়ান্ত নিদৰ্শন হোৱা নাইনে সংৰক্ষণৰ বিৰোধিতা কৰাৰ আগতে আপোনালোকে জানেনে সংৰক্ষণ কি বা সংৰক্ষণ কি কাৰণে দি অহা হৈছে সংৰক্ষণ শব্দটোৰ প্ৰকৃত অৰ্থ বা প্ৰকৃত উদ্দেশ্য স্পষ্ট নহয় তথাপিও এই শব্দটোৰ উপযুক্ত অৰ্থ হৈছে প্ৰতিনিধিত্ব ৰিপ্ৰেজেন্টেশ্যন এই প্ৰতিনিধিত্ব ব্যক্তিৰ ব্যক্তিগত সামৰ্থ্যৰ ভিত্তিত দিয়া নহয় কোনো ব্যক্তিক সংৰক্ষণৰ জৰিয়তে প্ৰতিনিধিত্বৰ সুবিধা এই কাৰণে দিয়া হয় যে তেওঁ এটা শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণী বা পিছপৰা জাতি বা সম্প্ৰদায়ৰ এজন লোক যিটো সম্প্ৰদায়ৰ সমাজ ব্যৱস্থাটোত বা ৰাষ্ট্ৰ ব্যৱস্থাটোত প্ৰতিনিধিত্ব জনসংখ্যা অনুপাতে অতি কম সংৰক্ষণৰ যোগেদি সুবিধা লাভৰ জৰিয়তে এজন ব্যক্তিয়ে তেওঁৰ সম্প্ৰদায়টোক তেওঁৰ জাতিটোক আগুৱাই নিয়াত সক্ৰিয় সহযোগিতা আগবঢ়াব বুলি ধৰা হয় আচলতে সংৰক্ষণক প্ৰচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে সংৰক্ষণে ক্ষতিপূৰক হিচাপে কাম কৰে ভাৰতৰ সমাজৰ এক বৃহৎ সংখ্যক জনসমূহক তেওঁলোকৰ জাতিৰ দোহাই দি সম্পদ শিক্ষা বেপাৰ বাণিজ্য আৰু নাগৰিক অধিকাৰৰ পৰা ঐতিহাসিকভাৱে বঞ্চিত কৰা হৈছিল এই ঐতিহাসিক বঞ্চনাৰ ক্ষতিপূৰণ হিচাপে আৰু বৰ্তমানটো সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই সংৰক্ষণ নীতি প্ৰচলন কৰা হৈছিল এতিয়া সংৰক্ষণৰ বিৰোধীসকলে কয় যে এতিয়া আগৰ দিন নাই এতিয়া সকলোৰে উন্নতি হৈছে গতিকে এই সংৰক্ষণ ব্যৱস্থা উঠাই দিব লাগে বহুতে কয়হে কিন্তু আমাৰ জাতিটোৰ কিমান উন্নতি হৈছে হে আমিতো দেখি আহিছো আপোনালোকেও দেখিছে আপোনালোক জানো অন্ধ হয় ST SCৰ বাবে থকা এই সংৰক্ষণ ফলপ্ৰসূ হৈছে কিন্তু যিমান হ'ব লাগে সিমান এতিয়াও হোৱা নাই যিসকল লোক 3000 বছৰীয়া জাতিভিত্তিক শোষণ অৱদমনৰ বাবে শৈক্ষিক সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সকলো দিশতে পিছ পৰি থাকিল সেইসকলক সামগ্ৰিক অক্ষমতা অতিক্ৰম কৰিবলৈ নিশ্চয় যথেষ্ট সময় লাগিব অৰ্ধ শতিকাৰ সংৰক্ষণ ব্যৱস্থা 3000 বছৰীয়া সংৰক্ষণ ব্যৱস্থাৰ তুলনাত একোৱেই নহয় এতিয়া কিছুমানে আকৌ কয় যে সংৰক্ষণ দিছে যদি উপাৰ্জন ভিত্তিক হ'ব লাগে মানে উপাৰ্জন চাই দিব লাগে কিন্তু এই উপাৰ্জন ভিত্তিক সংৰক্ষণ একেবাৰে অযুক্তিকৰ কিয়নো আৰ্থিক সচ্ছলতা সত্ত্বেও আমাৰ ST SC মানুহখিনি বৈষম্যতাৰ বলি এতিয়াও হৈ আছে আৰু হ'ব পাৰে উদাহৰণস্বৰূপে দলিত বা নিম্ন জাতিৰ লোকৰ মন্দিৰত প্ৰৱেশ নিষেধৰ কথাকে ক'ব পাৰি দলিত তথা অন্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ দাৰিদ্ৰৰ মূল কাৰণ হৈছে জাতি ব্যৱস্থা অৰ্থাৎ জাতি ব্যৱস্থাটোৱে হৈছে দাৰিদ্ৰৰ কাৰণ আৰু দাৰিদ্ৰ জাতি ব্যৱস্থাৰ পৰিণতি হেয়া সমাধানৰ বাবে দাৰিদ্ৰৰ কাৰণ জাতি ব্যৱস্থাৰ পৰাই আমি আৰম্ভ কৰিব লাগিব আচলতে সংৰক্ষণ ব্যৱস্থাটো সমাধান নহয় সমাধানৰ বাবে লোৱা এটা পন্থাহে সংৰক্ষণ ব্যৱস্থা সামাজিক সমস্যা সমাধানৰ বাবে অৱলম্বন কৰা এটা সাময়িক উপায়হে বাতৰি কাকতত প্ৰকাশ পোৱা বিয়াৰ বিজ্ঞাপনত জাতিভিত্তিক দৰা কইনা বিচাৰ কৰা প্ৰক্ৰিয়াটো চলি থকালৈকে এনে ধৰণৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰাসংগিকতা নিশ্চয় থাকিব এতিয়া আপোনালোকে নকব যে এই ব্যৱস্থা কিমান দিনলৈ থাকিব যিসকল সংৰক্ষণৰ বিৰোধী তেওঁলোকৰ ওপৰতহে নিৰ্ভৰ কৰিব এই ব্যৱস্থা কিমান দিনলৈ থাকিব কিয়নো জাতি ব্যৱস্থা তেওঁলোকেতো এতিয়াও এৰিব নিবিচাৰে গতিকে সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ অন্ত কেতিয়া পৰিব সেই প্ৰশ্নৰ উত্তৰ যিসকল তথাকথিত উচ্চ জাতিৰ লোক তেওঁলোকে নিজে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি লোৱা উচিত